মই আজি বনাবলৈ লৈছোঁ সৰু মাছৰ পিঁয়াজেৰে শুকানকৈ ভজা। তাৰ বাবেনো আমাক কি সামগ্ৰী ল'ব কি চাই লওকচোন এবাৰ। আধা কেজি মাছ ভালদৰে চাফা কৰি ধুই ল'ব। তাতে নিমখ হালধি সানি ল'ব। এখন কেৰাহী ভালদৰে গৰম হ'ব দিব আৰু তাত মিঠাতেল ঢালি দিব। মিঠাতেলখিনি খুব ভালকৈ গৰম হ'ব দিব। যেতিয়া মিঠাতেলখিনি গৰম হ'ব তাতে ভাজি থোৱা মাছখিনি ঢালি দিব। ঢালি অলপ দেৰি হ'বলৈ দিব। মাছখিনি হ'বলৈ অলপ সময় লাগিব। 2-3 মিনিটৰ সময়ত মাছখিনি ভালদৰে ভজা হৈ যাব। মাছখিনি ভজা হৈ গ'লে পলককৈ গোটেইখিনি মাছেই ভাজি ল'ব আপোনালোকে। মাছখিনি ভজা হৈ গ'লেই এখন থালিত উঠাই ল'ব। মাছখিনি উঠাই লৈ সেই একেখন কেৰাহীতে কাটি লোৱা পিঁয়াজ অলপ ভাজি ল'ব। ভাজি হৈ গ'লে আদা নহৰু পেষ্ট দিব। হালধি গুড়ি দিব এচামুচ, জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি দিব আৰু ভালদৰে মিহলাই ল'ব। আৰু সোৱাদ অনুসৰি নিমখ যোগ কৰি দিব। তাৰপিছতে মছলা ভাজি থোৱা মাছখিনি দি দিব আৰু ভালদৰে মিহলাই ল'ব। ইয়াতে মই ফালি লোৱা কেঁচা জলকীয়া 3টাও যোগ কৰি দিছোঁ। আপোনালোকৰ ওচৰত ধনিয়া থাকিলে কেঁচা ধনিয়া, মান ধনিয়া যিকোনো ব্যৱহাৰ কৰিব পাৰে। খাবলৈ আৰু ধুনীয়া ভাল লাগিব। হৈ গৈছে আজি মোৰ দুপৰীয়াৰ সাজত কিনো আছিলে চাওকচোন এবাৰ হওক। ভাত, মাছ শাকেৰে বনাইছিলোঁ, নেমু টেঙা দিয়া দালি, মাছৰ পিটিকা, তিয়ঁহ, নেমু, জলকীয়া, ভোট জলকীয়া, মাছৰ ভজা আৰু শুকান ভাজি এখন। এনেদৰে ধুনীয়া ভিডিঅ' আগলৈও চাই থাকিবলৈ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।